নমস্কাৰ বন্ধুসকল, তো আমি আজি যাই আছোঁ হনুমান মন্দিৰলৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ পোৱা স্কিপ নকৰাকৈ বলক তেতিয়াহ'লে ভিডিঅ'টো আগবাঢ়োঁ আমি। তো বন্ধুসকল, ফাইনেলি আমি হনুমান মন্দিৰ আহি গ'লোঁ। ৰাজাপাৰা হনুমান মন্দিৰ, এইটোতে হয় বহুত ডাঙৰকৈ পূজা কৰা হয়। মানে আজি আৰু তাতে আছিলে মানে বিশ্বকৰ্মা পূজা। তো বন্ধুসকল, এইটোৱে হ'ল হনুমান মন্দিৰটো হয়। তো বহুতে সৌন্দৰ্যৰে ভৰপূৰ হয় হনুমান মন্দিৰটো। আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহৰ ভিৰ হৈছে আজি, আৰু তাতে বিশ্বকৰ্মা পূজা বুলি ইয়াতে এপাক আহি গ'লোঁ। চাওকচোন আপোনালোকে ভিউটো চাওক, কেনেকুৱা সুন্দৰ হৈছে। এটা দাদা এজন লগ পালোঁ। দাদা, আপুনি ক'ৰ পৰা আছে? হাহিমৰ পৰা আছে। তো হাহিমৰ বহুত দূৰৰ পৰা আছে দাদাজন। আমাৰ লগত আছে চম্পক। কিবা এটা কৈ দিয়ক। কিবা এটা কৈ দিয়ক। প্লিজ সাবস্ক্রাইব RKK ব্লগার চ্যানেল। থেংক ইউ।
মানে এইবোৰ এচেনৰ বাগান হয়, এচেন বহুত এচেনৰ খেতি কৰা হয় মানে। আৰু সেই সুখনত হ'ল মানে ড্ৰামৰ ফেক্টৰী হয়, তাতে ড্ৰামবোৰো নিৰ্মাণ কৰা হয়। আপোনালোকে দেখিবলৈ পাইছে এখন ড্ৰামৰ ফেক্টৰী হয় সেইটো। আৰু ইটো হ'ল মানে শিল কুঁৱৰী, ইয়াতে শিলবোৰ ফাটাই কেনে বিক্ৰী কৰা হয়। এইটোৱে হ'ল ড্ৰামৰ ফেক্টৰীটো, মানে ভিতৰলৈ সোমাই চাওঁচোন বলক কি কি দেখাবলৈ পোৱা যায় ভিতৰলৈ সোমাই। আপোনালোকে বলকচোন ভিতৰলৈ সোমাই যাওঁ। ইয়াতে ডাঙৰ ডাঙৰ ড্ৰামবোৰ বনোৱা হয়, মানে এইটো ড্ৰামৰ ফেক্টৰী হয়। আপোনালোকে দেখিবলৈ লৈছে ডাঙৰ ডাঙৰ মেচিনবোৰ আছে ইয়াতে। অকল প্লাষ্টিকৰ যি মেটেৰিয়েল সেইটো ইয়াতে গলাই লোৱা হয়। প্ৰথমতে গলাই লৈ মানে এইটো ড্ৰামৰ মানে ফ্ৰেম এটা থাকে, মানে সেইটো হেৰিটোত সেইবোৰ দিয়া হয়। দিয়াৰ পিছত ইয়াতে মানে প্ৰচেছটো ইয়াতে গৰম কৰি ইয়াতে ড্ৰামটো নিৰ্মাণ কৰা হয়। আৰু ইপিনে আপোনালোকে দেখিবলৈ পাইছে বহুত সেনেকুৱা মানে হেৰি মেচিনটো আছে। সেইবোৰ অকণমান সৰু সৰু ড্ৰাম নিৰ্মাণ কৰা হয়। আৰু আপোনালোকে দেখিবলৈ পাইছে এইবোৰতো মানে প্লাষ্টিকৰ মেটেৰিয়েলবোৰ হেৰি কৰি লোৱা হয়। কলহু এতিয়া মেচিনটো বনাই ইয়াতে ড্ৰামবোৰ ষ্টপ কৰি ৰখা হয়, মানে ইয়াতে ষ্টপ কৰি ৰাখি কিনে ইয়াৰ পৰা বিক্ৰী কৰা হয়। কি মনোমোহা পৰিৱেশ বন্ধুসকলতো আপোনালোকে ইয়াতে পৰিৱেশটো উপভোগ কৰিব আহিব পাৰে। মানে হনুমান মন্দিৰত আহিলে মানে ড্ৰাম বনোৱা ফেক্টৰীটো আপোনালোকে চাব পাৰিব, কেনেকৈ ড্ৰাম বনাই সেই প্ৰচেছটো আপোনালোকে দেখিবলৈ পাব। তো চাই থাকক, অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে। ইয়াতে বহুত ড্ৰাম ইয়াতে ষ্টপ কৰি থোৱা আছে, তাতে বনাই ইয়াতে মানে ষ্টপ কৰি ৰখা হয়। আপোনালোকে দেখিবলৈ পাইছে বহুত ড্ৰাম আছে। গৈ আছো এতিয়া আমি বিশ্বকৰ্মা পূজা চলি আছে। বিহুবোৰে নাম গাই আছে। গোটাই মেলি বিক্ৰী কৰা হয়। তাৰ পৰা
বন্ধুসকল তো অলপমান কিছু চিনেমেটিক শ্বট চাব গাগৰি কঁকালত ৰ'দালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপ তো বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে বাই বাই